নমস্কাৰ এডুকেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম পিজিটি এছামিছৰ কাট অফ। তো আপোনালোকে জানে যে আটাইতকৈ বেছি পোষ্ট আছে অসমীয়াত। টোটেল পোষ্ট 491মান আছে। ইয়াৰে এছামিছত যদি চাওঁ 376 পোষ্ট আৰু এডভান্স আছামিছত পোষ্ট আছে 115টামান। তো থুলমূলকৈ ক'বলৈ গ'লে আটাইতকৈ বেছি পোষ্ট হ'ল অসমীয়াত। জেনেৰেল কাট অফ মিনিমাম 65ৰ পৰা 75লৈ যাব মেক্সিমাম, আৰু তাৰ বেছি থাকিলেতো ভাল, এওঁলোক ছেফ জোনত আছে, এওঁলোক মানে কনফাৰ্ম বুলি ক'ব পাৰি। OBCৰ 60ৰ পৰা 65লৈ এইখিনি মাৰ্কছ থাকিলেই আশা কৰা যায়। SC 55 to 60 আৰু ST 50 to 55, PWD 45+ থাকিলে এওঁলোক পাই যাব। কেণ্ডিডেটছ বহুত কম হয়। পৰীক্ষাৰ দিনৰ পৰাই আলোচনা কৰা হৈছে, বা মই মোৰ বন্ধু বান্ধৱীৰ পৰা শুনি আছোঁ। কাট অফ সঠিক কাট অফ কোনেও নাজানে, সকলোৰে এটা মতামত দিয়ে। তথাপি এওঁলোকৰ পৰা শুনি যিটো গম পোৱা যায় যে এইখিনি কাট অফেই থাকিলেই মানে এছামিছ বা এডভান্স আছামিছত আশা কৰা যায়, এওঁলোক মানে ছেফ জোনত আছে বুলি ক'ব পাৰি। তো চাব, এইখিনি যদি মোৰ প্ৰেডিকশ্যন ঠিক লাগে এটা কমেণ্ট কৰিব। থেংক ইউ।